দাদা বাইদেউসকল, এইবাৰ আপোনালোকে নিৰ্বাচনৰ দায়িত্বত সম্পাদন কৰাত আপোনালোকে কিমানকৈ টকা পাব? ২,০০০ টকা নে ৩,০০০ টকা? সেয়া সকলোখিনি আমি ক'ম, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যি দাদা বাইদেউসকল প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ যিহেতু দুটা পৰ্যায়তেহে নিৰ্বাচন হ'ব আৰু তাৰে প্ৰথমটো হ'ব ২ মে' আৰু দ্বিতীয় পৰ্যায়ত ৭ মে' তাৰিখে হ'ব আৰু সেয়েহে যিসকল কৰ্মচাৰীয়ে ভোটদানৰ দায়িত্বত সম্পাদন কৰিব তেখেতসকলে কিমানকৈ টকা লাভ কৰিব, বিশেষকৈ আপোনালোকৰ প্ৰিচাইডিংসকলে তেখেতসকলে ২৬০০ টকাৰ আশে-পাশে আৰু ছেক্টৰসকলে ৫,০০০ টকাৰ আশে-পাশে আৰু মাষ্টাৰ ট্ৰেইনৰে ২,০০০ টকাৰ আশে-পাশে লাভ কৰিব আৰু প্ৰিচাইডিং অফিচাৰে ২৬০০ টকাৰ আশে-পাশে আৰু আনহাতে ফাৰ্ষ্ট পুলিং ২২০০ টকাৰ আশে-পাশে আৰু ছেকেণ্ড পুলিং ২১০০ টকাৰ আশে-পাশে পাব আৰু থাৰ্ড পুলিঙে ২,০৫০ টকাৰ আশে-পাশেহে পাব। আমি কোৱা মতেহে আপোনালোকে ইয়াৰ আশে-পাশেহে পাব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল, সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।